নমস্কাৰ বন্ধুসকল, আপোনালোকক নিউ আপডেট আসাম ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম। আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ বাবে লৈ আহিছোঁ দুটা ডাঙৰ খবৰ। অসম চৰকাৰে আধাৰ কাৰ্ড সম্পৰ্কে সদ্য গ্ৰহণ কৰা কঠোৰ নিয়ম আৰু দুচকীয়া বাহনৰ বাবে নতুন টোল টেক্স সম্পৰ্কে। প্ৰথম খবৰ, আধাৰ কাৰ্ড সম্পৰ্কে অসম চৰকাৰৰ নতুন ঘোষণা। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদ্য ঘোষণা কৰিছে আধাৰ কাৰ্ড সম্পৰ্কে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত এতিয়া 18 বছৰ আৰু তাতকৈ ওপৰৰ নাগৰিকে সহজে আধাৰ কাৰ্ড বনাব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে কয়, অসমত বহুবিধ বেআইনী অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্বৰ অধিকাৰ লৈ আছে। ইয়াক ৰোধ কৰিবলৈ অসম চৰকাৰে এই সিদ্ধান্ত লৈছে। 18 বছৰ বা তাতকৈ ওপৰৰ নাগৰিকে আধাৰ বনাবলৈ নাগৰিকতা প্ৰমাণ দেখুওৱা বাধ্যতামূলক। NRC ডাটা, ভোটাৰ ID, ভূমিপত্ৰ, জন্ম প্ৰমাণপত্ৰ আদি নথিপত্ৰ যাচাই হ'ব। স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ লগত যৌথভাৱে পৰীক্ষা চলিব। পৰীক্ষা পাৰ হ'লে আধাৰ মঞ্জুৰ কৰা হ'ব। 18 বছৰ তলৰ শিশুৰ বাবে কি? মা-দেউতাৰ আধাৰ আৰু জন্ম প্ৰমাণপত্ৰ দেখুৱালে আগৰ দৰে আধাৰ বনাব পাৰিব। 2025 চনৰ 1 জুলাইৰ পৰা অসমত নতুন নিয়ম বলবৎ হ'ব। যিসকল 18 বছৰ বা ওপৰৰ নাগৰিকৰ আধাৰ নাই, তেওঁলোকে 30 জুনৰ ভিতৰত আধাৰ বনাব পাৰিব আৰু তাৰ পাছত নতুন নিয়মত কঠোৰ পৰীক্ষা হ'ব। মুখ্যমন্ত্ৰীৰ আহ্বান, অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিব লাগিব। সৎ নাগৰিকে সঠিক তথ্য দি আধাৰ বনাওক। দ্বিতীয় খবৰ, অসমত দুচকীয়া বাহনৰ বাবে টোল টেক্স। বন্ধুসকল, এতিয়ালৈকে কেৱল বড় গাড়ী, বাছ, লৰী আদি বাহনৰ পৰা টোল টেক্স লোৱা হৈছিল। কিন্তু অসম চৰকাৰে নতুন সিদ্ধান্ত লৈছে। 15 জুলাই 2025 পৰা দুচকীয়া বাহনৰ পৰা টোল টেক্স লোৱা হ'ব। ৰাজ্যখনৰ সকলো টোল গেটত দুচকীয়া বাহনৰ পৰা নিৰ্দিষ্ট টেক্স আদায় হ'ব। বিগত কিছু বছৰত দুচকীয়া বাহনৰ সংখ্যা অগণন বৃদ্ধি পোৱা আৰু ৰাস্তাৰ ৰক্ষণাবেক্ষণ খৰচ বাঢ়ি যোৱাৰ বাবে এই সিদ্ধান্ত। দুচকীয়া বাহনৰ ক্ষেত্ৰতো ফাষ্টেগ বাধ্যতামূলক। ফাষ্টেগ নথকা বাহনেও অধিক টেক্স দিব লাগিব। চৰকাৰ কিয় ল'লে এই সিদ্ধান্ত? দুচকীয়া বাহনে টোল গেট ব্যৱহাৰ কৰি বৃহৎ সংখ্যা অৰ্জন কৰে। ৰাষ্ট্ৰীয় এক্সপ্ৰেছ আৰু ৰাজপথ উন্নত কৰি ৰখাৰ খৰচ পূৰণ। সৰ্বসাধাৰণৰ মাজত সমতা আৰু সুব্যৱস্থা নিশ্চিত কৰা। বন্ধুসকল, আজি অসম চৰকাৰে এই দুটা ডাঙৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনালোঁ। আপুনি যদি এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই, 30 জুনৰ আগতেই বনাব। দুচকীয়া বাহন চালক হ'লে 15 জুলাইৰ পৰা টোল গেটত টেক্স দিব লগা হ'ব। ফাষ্টেগ আগতে লগাই ল'ব। এই খবৰবোৰ আপোনাৰ উপকাৰী বুলি মন কৰিলে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।